জুৱা খেলখন তাত পাতিছেনে নাই? পাতিছে বছ খেলখন। তেতিয়াহ'লে ব'লা যাওঁ। যদি আমি জুৱা খেলখনত হাৰি যাওঁ তেতিয়াহ'লে সিহঁতৰ টকা পইচাবিলাক জব্দ কৰি ল'ম। ডু ইউ আণ্ডাৰষ্টেণ্ড? দাদা কথাটোতো বুজি পাইছোঁ, কিন্তু মোৰ ইমান সাহস নাই। ধেত ৰাস্কেল, সাহস নাই মানে কাপুৰুষৰ দৰে কথা পাতিছ তুমি? সাহস নাই কিহৰ? এইখন কি দেখিছানে? মোৰ নাম কালীচৰণ হয়। মোৰ নাম শুনিলেই এই এলেকাৰ প্ৰতিজন মানুহৰ বুকখন ধৰফৰাই। কালীচৰণৰ প্ৰথম আখৰটো হৈছে ক। ক মানে কৰিম কৰিম কৰিমে। তেতিয়াহ'লে ব'লা জুৱা খেলখনলৈ যাওঁ। ব'লা। বন্ধু, মোৰ জুৱা খেলিবলৈ টকা নাই। টকা দিবানে তুমি? টকা মই দিম ল'ৰা এইটো। দিয়া। আমিও জুৱা খেলিম। বহা তেতিয়াহ'লে। বন্ধু টকাখিনি হাৰি গ'লো মই এতিয়া। টকা আছে নেকি অলপ টকা দি দিয়া। মোৰ লগত টকা নাই। টকা নাই? কি ক'লা তুমি? তেতিয়াহ'লে কামটো কৰি দিওঁ এতিয়াই। একদম গণ্ডগোল নকৰিবি, নহ'লে তোমালোকৰ ইয়াত ডেথ চাৰ্টিফিকেট বনাই দিম এজন এজনক। বন্ধু, এই জুৰুকেইটাৰ পৰা জব্দ কৰা 400 টকাৰ 200 টকা তোমাক দিলোঁ। তুমি এনজয় কৰা আৰু কাইলৈ মিটিঙৰ কাৰণে নতুন এটা প্লান কৰিব লাগিব। য়েছ বছ। দাদা 5 পেকেট চিগাৰেট দিয়ক। আপোনাৰ 300 টকা বিল হ'লে দাদা। 300 টকা 2030 চনত পাবা তুমি। তেতিয়াহ'লে এতিয়া দিব লাগিব। এতিয়া মানে বাকী নহয় কেলা, মই কোন গম পাইছোনে? এইখনটি চাইছ? মোৰ নাম কালীচৰণ হয়। মোৰ নাম শুনিলে এই এলেকাৰ প্ৰতিজন মানুহৰ বুকুখন ধৰফৰাই। তুমি পইচা নাপাবা। ঐ ৰূপ, বজাৰলৈ যাম ব'ল। বহ দাদা। দাদা ভাড়াটা দিও। ভাড়াটো কিহৰ ভাড়া লাগে তোমাক কেলা? কিহৰ ভাড়া লাগে? মই যিখন পিলপিলিত উঠোঁ এজনকো ভাড়া নিদিওঁ। মই কোন গম পাইছোঁ না? মোৰ নাম হ'ল কালীচৰণ। মই এই এলেকাৰ ডন হয়। মোৰ নাম শুনিলে মানুহৰ বুকুখন ধৰফৰাই। ভাড়া তুমি মোক দিয়াই দিয়া। মই তোমাক কিহৰ ভাড়া দিম? তুমি পেচেণ্টাৰ, তুমিহে মোক ভাড়া দিবা। মোৰ ডিকশ্যনাৰীত পেচেণ্টাৰ বুলি কোনো শব্দ নাই। তুমি দাদাগিৰি কৰিছ মোৰ লগত। তুমিতো মোক চিনি পোৱা নাই। মোৰ নাম হয় কালীচৰণ। তোমাৰ ডেথ চাৰ্টিফিকেট ইয়াতে বনাই দিম এতিয়াই। মোক ক্ষমা কৰি দিব। এতিয়া গম পাইছোঁ মই কোন হয়।
কি কৰি আছো তুমি? ভাইজান হাজিৰা কাম কৰি আছো। কি কৰা তুমি? ভাইজান হাজিৰা কাম কৰি আছো। তুমি মোক ভাইজান বুলি কিয় ক'লা? এই সমাজৰ প্ৰতিজন মানুহে মোক কালিচৰণ ডকাইত, কালিচৰণ গুণ্ডা, কালিচৰণ চোৰো, কালিচৰণ হত্যাকাৰী বুলি মাতে। তুমি মোক ভাইজান বুলি কৈ মোৰ অন্তৰখন শীতল কৰি দিলা আজি। ভাইজান আপুনি এজন ভাল মানুহ। আপোনাৰ আৰু মোৰ মাজত কেৱল এটাই পাৰ্থক্য আছে। মই সৎ কৰ্ম কৰি জীৱিকা উপাৰ্জন কৰোঁ আৰু আপুনি অসৎ কৰ্ম কৰি টকা উপাৰ্জন কৰা। আজিলৈকে কোনো মানুহে মোৰ চকুত চকু লগাই কথা পাতিবলৈ সাহস কৰা নাই, কিন্তু তোমাৰ সাহসত সত্যতা আছে, মানিব লাগিব দেই। পিছে তোমাৰ এই হাতখন কি হ'ল? ভাইজান হাজিৰা কৰিবলৈ গৈ দুৰ্ঘটনা হাতখন হেৰুৱালো। তুমি হাজিৰা কৰিবলৈ গৈ পেলাই তোমাৰ হাতখন হেৰুৱালা, আৰু মই এই হাত দুখনেৰে যে কিমান পাপ কাৰ্যত লিপ্ত হৈ থাকিলোঁ। মোৰ এই হাত দুখনেৰে কিমান যে কুকৰ্ম কৰিছোঁ, হত্যা কৰিছোঁ, লুণ্ঠন কৰিছোঁ, আৰু নাজানো কিমান বৰ পাপ কৰিছোঁ। মই হাতখন এতিয়া কাটি দিওঁ নেকি? ভাইজান নাকাটিব, নাকাটিব, কাটি দিওঁ নেকি? নাকাটিব ভাইজান, নাকাটিব। এই মোটেই মোৰ জীৱনটো ধ্বংস কৰি দিলে। মোক সমাজৰ এজন বিষাক্ত মানুহ হিচাপে পৰিগণিত কৰি মই এজন ভাল মানুহ আছিলোঁ। এই মদৰ কবলত পৰি মই এজন দস্যুৰূপে পৰিগণিত হ'লোঁ। মদ ভাং যোৱা এইবিলাক আজিৰ পৰা এৰি দিলোঁ। এতিয়া বুজিলোঁ জীৱনত বহুত পাপ কৰিলোঁ। যি পাপ কৰিছোঁ প্ৰভু ক্ষমা কৰি লোৱা, মৰম দৃষ্টিৰে মোক সৎ পথ দেখুওৱা। এতিয়াৰ পৰা মই এইখন সমাজৰ এজন ভাল মানুহ হিচাপে পৰিগণিত হ'ব বিচাৰোঁ, আৰু তোমাৰ লগত হাজিৰা কৰি মই জীৱনটো সুন্দৰ কৰিব বিচাৰোঁ। জীৱনত এই হাত দুখনেৰে বহু বেয়া কাম কৰিলোঁ। আজিৰ পৰা মই এজন এই সমাজৰ ভাল মানুহ হ'ব বিচাৰোঁ। তুমি মোক তোমাৰ লগত হাজিৰা কামত ৰাখিবানে? ভাইজান অতীতৰ কথাবিলাক পাহৰি যোৱা। আজিৰ পৰা আমি দুজন একেলগে হাজিৰা কাম কৰিম।